এই জহনী মতে যে ইমান দেৰিলৈকে অহা নাই 10:30 বাজিলে তই কেতিয়া কাম কৰিব পাৰ এইটো আহিছে ঐ আহা ঐ কি হ'ল ইমান দেৰিকে আহিছ যে কাম কেতিয়াবা ধৰিবি তই এই মালিক কি কম আপোনাক টাউনত ইমান মানুহ ইমান ট্ৰেফিক জাম বুজিছে অতো ট্ৰেফিকৰ কাৰণে দেৰি হ'ল নে এই মালিক সেইটো কাৰণে নহয় মই আহি থাকোঁতে পুলিচে বাইক চেকিং কৰি আছে নহয় হেলমেট নিপিন্ধা মানুহ খুব ধৰি আছে একদম তো সেইকাৰণে দেৰি হ'ল 1 মিনিট তইতো চাইকেল লৈহে আহিছ এই হেলমেট ধৰা নধৰা ওপৰত কি কথা এই নহয় মালিক এই হেলমেট নিপিন্ধা মানুহ সোপা কি যে দখা হৈছে আৰু বুজিছে চাবলগীয়া হৈছে মই আৰু চাদা মলি সেইবোৰকে চাই আছিলোঁ আৰু চাদা হ'ব নেকি অকণমান তই সেইবোৰ চাই থাকিলে মোৰ ঘৰত কি কাম হৈ যাব নে কেইটকা পইচা পালি তাৰ পৰা এই পালোঁ নহয় মালিক তোক কি ট্ৰেফিক পুলিচে পইচা দিলে নে এই নহয় মই বহি থাকোঁতে দেখিলোঁ নহয় মানুহজনৰ পকেটৰ পৰা 500টা পৰি গ'ল তাৰপৰা মানুহজন বহুত দূৰ পালেগৈ নহয় গৈ তো সেইকাৰণে দেৰি হ'ল মানে তই মানুহজনক পইচাটো ওলটাই দিবলৈ গ'লি ন ভালে কৰিলি বহুত ভাল কৰিলি হ'ব দে বাৰু দে দেৰি হ'ল একো নাই হেই পুৱা পইচাটো আকৌ মই কেলৈ ঘূৰাই দিম মালিক কোনো নেদেখা সুযোগ লৈ 500 টকীৰ ওপৰত দিলোঁ নহয় গচুকি মই আৰু গচুকি ধৰি আছোঁ সিফালে চাইছোঁ কোনো দেখা নাই মই আৰু ঘপককৈ 500 টকীটো লৈ বুজিছে নাই চাদা মলি আহি আছোঁ এতিয়া চাদাই শেষ হ'ল নহয় দিয়কচোন অকণমান বৰ ভাল কাম কৰিলি তই এতিয়া এটা কাম কৰ সেইটো পইচাই তই বজাৰৰ পৰা মাছ লৈ আহিগে আৰু পাচলি অলপ লৈ আহিবি যা এই নহ'ব দে সেইটো পইচা মই বজাৰ নকৰোঁ সেইটো মোৰ পইচাহে হয় নেকি তই মোৰ ঘৰত কেইটাৰ পৰা কামত ধৰ 9টাত ধৰোঁ আকৌ আৰু এতিয়া কেইটা বাজিছে 10টামান বাজিল বেছি দেৰি নাই হোৱা নহয় 10:30 হ'ল এতিয়া বুজিছা তোৰ কাম 9টাৰ পৰাই আৰম্ভ হৈ গ'ল বুজিছ তই যি কাম কৰিলি চব মোৰ ঘৰৰ কামৰ হিচাপত ধৰি লোৱা হ'ব এতিয়া সেই হিচাপত 500 টকাটো মোৰ হয় তোৰ নহয় এতিয়া সেই 500 টকাটো লৈ যা বজাৰ কৰি আনিবি হা